আজি মই ৰান্ধিব লৈছোঁ ঢেকীয়া আৰু খৰিচা। খৰিচা দি ঢেকীয়া শাকৰ আঞ্জা খাবলৈ বহুত ভাল হয়। সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। এইখিনি ঢেকীয়া শাক লৈছোঁ মই, এইখিনি কাটি ভালকৈ মই ধুই লৈছোঁ। আৰু লৈছোঁ এইখিনি খৰিচা, আৰু মই লৈছোঁ এয়া নহৰু, এক ফুটা নহৰু কোহ এনেকৈ লৈছোঁ, দুফাল দুফালকৈ কাটি লৈছোঁ। কেইটামান জলকীয়া কেঁচা পকা আৰু 2টা পিঁয়াজ। আৰু মই ঢেকীয়াখিনিৰ ওপৰতে অলপমান এক চামুচ আদা নহৰুৰ থেতেলিয়াই পেলাই দিলোঁ, আদা নহৰু পেষ্ট। আৰু এটা গোটা পিঁয়াজ মই এনেকৈ কাটি দিলোঁ, আৰু এটা জলকীয়া দুফাল কৰি দিলোঁ। আৰু মই খৰিচাখিনি এতিয়া ভাজি ল'ম। খৰিচাখিনি ভাজি ল'বলৈ মই এতিয়া এয়া 1 চামুচ হালধি, 1 চামুচ নিমখ আৰু কেইফুটামান নহৰু থেতেলিয়াই ল'লোঁ। আৰু মই লৈছোঁ এইকেইটা কেঁচা পকা জলকীয়া এনেকৈ ফালি লৈছোঁ, আৰু এইখিনি খৰিচা। কেৰাহী এটা পাতি মই মিঠাতেল অলপমান গৰম হ'বলৈ দিলোঁ, আৰু ইয়াতে মই থেতেলি লোৱা নহৰু কেইফুটা দি দিলোঁ। নহৰু কেইফুটা ৰঙা পৰিলে মই এতিয়া ইয়াতে খৰিচাখিনি দি দিম। নহৰু কেইফুটা ৰঙা পৰি আহিল, আৰু ইয়াতে মই হালধি, নিমখ, কেঁচা জলকীয়াখিনি দি অলপমান ভাজি তাৰপিছতে খৰিচাখিনি দি ভাজি ল'ম। এতিয়া মই ইয়াতে খৰিচাখিনি দি অলপ দেৰি ভাজি ল'ম। আপোনালোকে গেছৰ ষ্ট'ভটো মিডিয়াম টু ল' কৰি ল'ব। খৰিচাখিনি ভাজা প্ৰায় হৈ গৈছে, একেবাৰে তেলটো ফুটি গৈছে। আৰু এতিয়া মই এই খৰিচাখিনি এটা বাতিত নমাই থৈ ইয়াতে এইখন কেৰাহীতে মই অলপমান মিঠাতেল দি পেলাই মই ইয়াৰ পিছতে কি কৰিম, ইয়াৰ ঢেকীয়া শাকখিনি ভাজি ল'ম। কেৰাহীত আকৌ তেল গৰম হৈ আহিলে এতিয়া ইয়াতে মই অকণমান নহৰু আৰু পিঁয়াজ দি ঢেকীয়া শাকখিনি ভাজি ল'ম। চাই থাকক আপোনালোকে। এতিয়া মই অলপমান নিমখ দি ঢেকীয়া শাকখিনি ভাজি ল'ম। আৰু ঢেকীয়া শাকখিনি যেতিয়া সিজি যাব তাৰপিছতে মই খৰিচাখিনি দি একেবাৰে নমাই থ'ম। শাকখিনি প্ৰায় সিজি আহিলে এতিয়া মই ইয়াতে নমাই থোৱা খৰিচাখিনি মিলাই দিম। চাই থাকক আপোনালোকে। খৰিচা দি বনোৱা ঢেকীয়া শাকৰ ভাজি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনাবচোন, খুবেই ভাল লাগে। গৰমৰ দিনত যে খুবেই ভাল লাগে খাই। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। মই পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ নতুন এটা ভিডিঅ' লৈ। আজিলৈ বাই বাই।